বন্ধুসকল, আজি আমি চানা মাছ জাল দিম। তেতিয়াহ'লে আহক আমাৰ ৰেচিপিটো বনাবলৈ আৰম্ভ কৰোঁ। প্ৰথমতে মই মাছখিনি ভাজি ল'ম। নিমখ আৰু হালধি দি মাছখিনি ভালদৰে গুৰি কৰি ভাজিম। মাছখিনি গুৰি কৰি ভজা হ'ল, এতিয়া উলিয়াই ল'ম। এয়া মই তেল দিলোঁ। এয়া মই পিঁয়াজ দিলোঁ। পিঁয়াজখিনি ভালদৰে ভাজি লওঁ। এয়া মই আদা বটা দিলোঁ আৰু নহৰু বটা দিলোঁ আৰু অকণমান জলকীয়া দিলোঁ। পিঁয়াজ আৰু মছলাখিনি ভালদৰে ভজা হ'ল, এতিয়া অলপ পানী দিম। পানীখিনি উতলিছে, এতিয়া ভজা মাছখিনি ইয়াত দিম। ইয়াত এতিয়া আদা পাত দিম আৰু অকণমান নিমখ দিম। এতিয়া অলপ সময় মাছখিনি উতলাই ল'ম। মাছ জাল দিয়া হ'ল, এতিয়া ওলাম। বন্ধুসকল, আজি ৰেচিপিটো কেনেকুৱা লাগিল? যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, লগতে শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। Dê, cu. Dê đây kìa.
সোনকালতে এই মোকো দিছিল দি এই মোক বেছি কৰি দি অঁ এইফালে দি মোৰটো বেছি কৰি দিম এইটো দি এইটো বেছি কৰি দিম ভাল দেই অঁ ধুনীয়া এই মজা নাইচ Rồi đại kìa, ha. Khai đi. Nhớ chị. বঢ়িয়া আছে Nice. এই রুকি বেশি লো সরু শান্তি থাকা খিনি লোক কথা লো ভালকে ল ভাগে নহয় কিয়া এনেকুৱা খাদ্য পাওঁ এটা মজা দেই বঢ়িয়া হেল্ল'